বন্ধুসকল আপোনালোকে নিশ্চয় লোন লৈছে ইএমআই দোকানৰ পৰা কিবা বস্তু লৈছে ইলেক্ট্ৰনিক প্ৰডাক্টস লৈছে অনলাইন শপিংত আপুনি ইএমআই কিবা বস্তু লৈছে তেন্তে জানেনে লোন লোৱাৰ ক্ষেত্ৰত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰে CIBIL স্ক'ৰে এতিয়া আমি জানিম CIBIL স্ক'ৰ কি হয় কেনেকৈ CIBIL স্ক'ৰ ইমপ্ৰুভ কৰিব পৰা যায় CIBIL স্ক'ৰ ইমপ্ৰুভ হলে আপুনি কেনেকৈ সহজতে লোন পাব পাৰিব ইত্যাদি আমি বস্তুবিলাক আলোচনা কৰি গৈ থাকিম গতিকে মোৰ এই চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো এনেকুৱা ধৰণৰ বহুত বিষয়ৰ ওপৰত মই আলোকপাত কৰিম সময় এই চেনেলটোত গতিকে আজি সাবস্ক্ৰাইব কৰি থওক যিবিলাক বিষয় আমি ডিসকাস কৰিম আপোনালোকে আপডেট বিলাক পাই থাকিব এই চেনেলটোৰ জৰিয়তে CIBIL স্ক'ৰ কি হয় ক্ৰেডিট ইনফৰমেশন ব্যুৰো ইণ্ডিয়া লিমিটেড এইটো এটা হৈছে অৰ্গানাইজেশ্যন শৰ্টত চমুকৈয়া CIBIL বুলি কোৱা যায় CIBIL এই অৰ্গানাইজেশ্যনটো হৈছে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ ৰিকগনাইজড এটা অৰ্গানাইজেশ্যন যি আপোনাৰ অল দি ক্ৰেডিট ইনফৰমেশনস যিমানখিনি আপোনাৰ ক্ৰেডিট হিষ্ট্ৰী আছে ক্ৰেডিট ইনফৰমেশন আছে সকলো তেওঁলোকৰ এই CIBILত আপডেট কৰি ৰাখে গতিকে আপুনি যদি কৰবাত এটা লোন লৈছে আপুনি কৰবাত এখন ক্ৰেডিট কাৰ্ডৰ ট্ৰানজেকচন কৰিছে ইচ এণ্ড এভৰিথিং আপোনাৰ প্ৰত্যেকটো ট্ৰানজেকচনৰ হিসাব এই CIBIL স্ক'ৰত আপডেট হৈ থাকে গতিকে আপুনি যে এই লোন লৈ আছে জানেনে এই লোন বিলাকৰ যিবিলাক আপোনাৰ ট্ৰানজেকচন হৈছে ক্ৰেডিট ট্ৰানজেকচন আছে সকলো বিলাক ট্ৰানজেকচন এই CIBIলত আপডেট হয় আপোনাৰ ইনফৰমেশন গুটেইখিনি আপোনাৰ মোবাইল নাম্বাৰ মেইল আইডি পেন কাৰ্ড নাম্বাৰ এড্ৰেছ আপুনি কি লোন লৈছে কোড কিমান ইএমআই দি আছে কিমান পেমেন্ট গৈছে আপোনাৰ অন টাইম এই সকলোবোৰ আপোনাৰ পেমেন্ট হিষ্ট্ৰী ক্ৰেডিট হিষ্ট্ৰী এই CIBIলত আপডেট থাকে গতিকে এই CIBIL স্ক'ৰৰ ওপৰত ডিপেন্ড কৰি বেংক বা নন বেংকিং ফাইনেন্সিয়াল ইনষ্টিটিউচন বিলাকে আপোনাক লোন প্ৰদান কৰে এই স্ক'ৰ ষ্টাৰ্ট হয় 300 পইণ্টৰ পৰা 900 পইণ্টৰ ভিতৰত আপুনি 300 to 500 যদি পইণ্টস থাকে তেতিয়ালে এটো আপোনাৰ পোৰ বুলি কোৱা হয় আটাইতকৈ বেয়া CIBIL স্ক'ৰ 500 to 750 যদি হয় তেতিয়ালে এটো এভাৰেজ বুলি কোৱা যায় তো 750 to যদি আপোনাৰ 900 পইণ্টস হয় তেতিয়ালে ইয়াক কোৱা যাব এক্সিলেন্ট CIBIL স্ক'ৰ গতিকে আপুনি লোন পাবলৈ হলে মিনিমাম 750 to 900 ৰ ভিতৰত আপোনাৰ CIBIL স্ক'ৰ থাকিব লাগিব তেতিয়াহে আপুনি লোন পোৱাৰ বাবে সক্ষম হ'ব বা ইজিলি আপুনি লোন পাব পাৰিব এতিয়া মই আপোনালোকক 7টা উপায় দিম কি ধৰণে আপুনি CIBIL স্ক'ৰ আপোনাৰ ইমপ্ৰুভ কৰিব পাৰিব অৰ্থাৎ উন্নত কৰিব পাৰিব প্ৰথম কথা হ'ল চেকিং your CIBIL স্ক'ৰ এতিয়া আমি কি কৰো লোন এটা পাবলৈ CIBIL স্ক'ৰ কিমান আমি চাব বিচাৰো কিন্তু আপুনি যিকোনো ওয়েবসাইটত গৈ CIBIL স্ক'ৰ চেক নকৰিব বা cibil.com ত গৈ CIBIL স্ক'ৰ চেক কৰি নাথাকিব তো বাৰে যদি আপুনি CIBIL স্ক'ৰ চাই থাকে বাৰে যদি এপ্লাই কৰি থাকে CIBIL স্ক'ৰৰ বাবে তেতিয়াহলে ই আপোনাৰ CIBIL স্ক'ৰ ৰিডিউস কৰিব পাৰে কম কৰিব পাৰে গতিকে আপুনি কেতিয়াও বাৰে CIBIL স্ক'ৰ চেক নকৰিব ই আপোনাৰ ক্ৰেডিট হিষ্ট্ৰীত হিট হৈ থাকিব হিট হলে আপোনাৰ CIBIL স্ক'ৰ কমি যাব পাৰে দ্বিতীয় অপচনটো হৈছে ক্ৰেডিট ইউটিলাইজেশ্যন ৰেশিও ক্ৰেডিট ইউটিলাইজেশ্যন ৰেশিও মানে হৈছে আপুনি সাপোজ আপোনাক ক্ৰেডিট লিমিট দিছে 1 লাখ টকা আপুনি 1 লাখ रुपीस ফুললি ইউটিলাইজ কৰিছে যদি আপোনাক দিয়া গৈছে 1 লাখ টকাৰ ক্ৰেডিট লিমিট আপুনি 100% 1 লাখ টকা আপুনি ইউটিলাইজ কৰিছে তেতিয়াহলে আপোনাৰ এই CIBIL স্ক'ৰ হিট হ'ব গতিকে আপুনি 100% আপোনাৰ যেটো ক্ৰেডিট লিমিট দিছে আপোনাক যদি 10 লাখ দিছে আপুনি 10 লাখ নলব আপোনাক যদি 1 লাখ লিমিট দিছে 1 লাখ নলব তাতকৈ কম লব ইউটিলাইজেশ্যনটো
কম কৰক মানে 30% আপুনি লোন লওক সেই ইউটিলাইজেশ্যন ললে আপোনাৰ কি হ'ব সিবিল স্কোৰ অৱনমিত হোৱাত বাধা হ'ব অৰ্থাৎ অৱনমিত নহয় অৱনমিত হোৱাৰ পৰা আপুনি ৰক্ষা পাব আপোনাৰ সিবিল স্কোৰ আপগ্ৰেড হৈ থাকিব গতিকে আপুনি যিমান দিয়ে সিমানে ইউটিলাইজ নকৰিব তো 100% আপুনি কাৰ্ড বা লোন লৈ নেপেলাব আপুনি যদি আপোনাৰ এলিজিবিলিটি আছে 10 লাখৰ বাবে আপুনি এটলিষ্ট 30% লওক মানে 3 লাখ টকা যদি 1 লাখ টকাৰ আপোনাৰ আছে তেতিয়াহলে ঠিক আছে আপুনি 30% লওক অৰ্থাৎ 30,000 লিমিট লওক ইউটিলাইজেশ্যন সিমানেই কৰক মানে আপুনি যদি 1 লাখ টকাৰ লিমিট পাইছে আপুনি ইউটিলাইজ কৰক 30,000 তাতকৈ যদি বেছি কৰে ই ডাইৰেক্টলি ইম্প্যাক্ট হৈ যাব আপোনাৰ সিবিল স্কোৰ গতিকে যিমান পাৰি আপুনি কম ইউটিলাইজেশ্যন কৰক তো 100% ইউটিলাইজ কৰি আপুনি এটা ড্ৰেপ ট্ৰেপত ফচি নাযাব আৰু আপোনাৰ সিবিল স্কোৰ ইনডাইৰেক্টলি হিট হৈ যাব গতিকে সেই ইউটিলাইজেশ্যনটো এটা মিনিমাম লেভেলত আপুনি ইউটিলাইজেশ্যন ষ্টাৰ্ট কৰক তেতিয়া আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ হৈ যাব 3 নম্বৰ পইণ্টটো হৈছে উপায়টো হৈছে পে your dues on time আপোনাৰ যিখিনি পেমেন্ট দিবলগীয়া আছে যদি আপোনাৰ লোন পেমেন্টৰ ডিউ আছে ডিউ ডেটত আপুনি পে কৰিব যদি ক্ৰেডিট কাৰ্ডৰ বিল ডেট আহি আছে তো ক্ৰেডিট কাৰ্ডৰ পে অন টাইম কৰিব যদি এইবিলাক আপুনি অন টাইম পে নকৰে এক দিনো যদি দিলে হয় তেতিয়াহলে কি হ'ব আপোনাৰ ফাইন লাগি যাব যদি আপুনি ইচিএস কৰি থৈছে আপোনাৰ অনলাইন হিট হয় গতিকে সেই অনলাইন হিট হোৱাৰ আগত আপোনাৰ একাউণ্টত সাফিচিয়েন্ট বেলেন্স মেইনটেইন কৰিব গতিকে মেইনটেইন কৰিলেহে আপুনি সিবিল স্কোৰ বঢ়াব পাৰিব গতিকে আপোনাৰ যিখিনি ডিউজ আছে যিখিনি পেমেন্ট আছে ক্ৰেডিট কাৰ্ডৰে হওক বা যিকোনো লোনৰে হওক পাৰ্সোনেল লোন বিজনেস লোন হোম লোন যি লোনেই নহওক তাৰ বেলেন্সটো আপোনাৰ একাউণ্টত মেইনটেইন কৰক আৰু ইএমআই টাইমত যাব দিয়ক তেতিয়া আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ হৈ যাব 4 নম্বৰ পইণ্টটো হৈছে মেক কাৰেকশ্যন টু দি এৰৰ যিবিলাক এৰৰ আছে সেইবিলাক আপুনি কাৰেক্ট কৰক CIBIL.com যদি আপোনাৰ কিবা ভুল হৈ আছে সিবিল স্কোৰত বা সিবিল ক্ৰেডিট হিষ্ট্ৰীত তেতিয়াহলে আপুনি তাক কাৰেকশ্যন কৰিব পাৰে কেনেকৈ কাৰেকশ্যন কৰিব পাৰিব আপুনি ডাইৰেক্টলি CIBIL.com ৱেবছাইটত যাব লাগিব তাত গৈ আপোনাৰ যিখিনি ভুল আছে সেই তথ্য আছে সেইখিনি আপুনি কাৰেক্ট কৰিব পাৰে বা তেওঁলোকক মেইল কৰিব পাৰে বা তেওঁলোকৰ বাবে কাৰেকশ্যন আপডেশ্যন আপুনি ৱেবছাইটৰ জৰিয়তে পঠাব পাৰে যদি সেইখিনি কাৰেকশ্যন কৰি দিয়ে তেতিয়াহলে আপোনাৰ সিবিল স্কোৰ আপগ্ৰেড হৈ যাব যিখিনি তাত ভুল তথ্য আছে সেই ভুল তথ্যখিনি আঁতৰি যাব আঁতৰি যোৱাৰ লগে লগে আপোনাৰ যিটো তথ্যই আপোনাক হিট কৰি আছিল সিবিল স্কোৰ সেই সিবিল স্কোৰ আপগ্ৰেড হৈ যাব গতিকে আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ হৈ যাব 5 নম্বৰ পইণ্টটো হৈছে ডু নট সেটল your লোন অৰ ক্ৰেডিট কাৰ্ড গতিকে আপুনি লোন বা ক্ৰেডিট কাৰ্ডৰ সেটেলমেন্ট একেবাৰেই নকৰিব যদি কৰে আপোনাৰ সিবিল স্কোৰ হিট হ'ব কেতিয়াও যিকোনো লোন বা ক্ৰেডিট কাৰ্ডৰ সেটেলমেন্ট নকৰিব এতিয়া এনেকুৱা কথা হয় যে মানুহৰ যেতিয়া লোন এটা চলি থাকে হয়তো তেওঁ ইএমআই দিব পৰা নাই বা ক্ৰেডিট কাৰ্ডৰ বিল দিব পৰা নাই তো তেওঁলোকৰ ফাইন সাইন হৈ বহুত বিল হৈ যায় যদি তেওঁলোকে এটা নিৰ্দিষ্ট এমাউন্ট পে কৰা নাই টাইমৰ ভিতৰত যদি সেই ডিউজ খিনি পে কৰা নাই তেতিয়াহলে তেওঁ বিলটো বাঢ়ি গৈ থাকে তো বাঢ়ি গৈ এটা হিউজ এমাউন্ট হৈ যায় তেওঁলোকে পে কৰিব নোৱাৰে তেতিয়া তেওঁলোকে এটা সময় যদি ভাবে যে এখিনি মই পে কৰি দিও মোৰ সিবিল স্কোৰটো ইমপ্ৰুভ কৰিলো গৈ তেওঁলোকে কি কৰে গৈ তেওঁলোকে সেটেলমেন্ট অপচনটো চুজ কৰে কনসাৰ্ন অথৰিটিক যেতিয়া কয় যে মই এখিনি পইচা দিব বিচাৰিছো তেওঁ দিবলৈ যাওঁতে তেওঁলোকে কয় যে আপুনি সেটেলমেন্ট কৰক আপোনাৰ যদি 50,000 টকা হৈ আছে আপুনি এটা কাম কৰক যে আপুনি 48,000 সামথিং কিবা দিলে হৈ যাব তো ঠিক আছে আপুনি সেই 48,000 কম এমাউন্টটো দি গুছি আহে কিন্তু সেই কম এমাউন্টটো দিয়াৰ লগে লগে কি হয় জানেনে আপোনাৰ সিবিল স্কোৰ হিট হ'ব যেহেতু আপোনাৰ 50,000 ডিউ আছিল 50,000 আপুনি সেটেলমেন্ট কৰি আপুনি 48,000 সামথিং কিবা দিলে বাকি যেটো এমাউন্ট থাকি গল সেই এমাউন্টে আপোনাৰ সিবিলত হিট কৰিব কিয়নো সেই বস্তুটো আপোনাৰ থাকিয়ে যাব
থাকি যোৱাৰ লগে লগে আপোনাৰ সিবিল হি বাৰে বাৰে হিট কৰি থাকিব অটোমেটিক্যালি আপোনাৰ সিবিল স্কোৰ অৱনমিত হৈ যাব তললৈ আহি যাব গতিকে আপুনি সেটেলমেন্ট কেতিয়াও নকৰিব আপোনাৰ ক্ৰেডিট কাৰ্ডেই হওক বা যিকোনো লোনেই হওক সেটেলমেন্ট অপশন কেতিয়াও নকৰিব যিমান পেয়েবল এমাউন্ট আছে 100% আপুনি পে কৰক তেতিয়াহে আপোনাৰ সিবিল স্কোৰটো আপগ্ৰেড হ'ব নহলে আপোনাৰ সিবিল স্কোৰ অৱনমিত হৈ যাব 6 নম্বৰ উপায়টো হৈছে do not keep applying for loans or credit card if your application is rejected যদিহে আপুনি এপ্লাই কৰা এপ্লিকেশনখন যিকোনো লোনৰ ক্ষেত্ৰত আপুনি পাৰ্সোনাল লোন যদি এপ্লাই কৰিছে হোম লোন যদি এপ্লাই কৰিছে বিজনেস লোন যদি এপ্লাই কৰিছে লোন এগেইনষ্ট সিকিউৰিটি যদি এপ্লাই কৰিছে যিকোনো লোনৰ এপ্লিকেশন বা ক্ৰেডিট কাৰ্ডৰ কাৰণে যদি আপুনি এপ্লাই কৰিছে আৰু সেই লোন যদি এবাৰ ৰিজেক্ট হৈছে তেতিয়া হলে আপুনি ইটো হিটো বেলেগ বেলেগ বেংকত বা বেলেগ বেলেগ জায়গাত লোনৰ কাৰণে এপ্লাই কৰি নাথাকিব আপোনাৰ সিবিল স্কোৰ অৱনমিত হোৱাৰ বাবে হয়তো আপোনাৰ এপ্লিকেশনখন ৰিজেক্ট হৈছে আপুনি যদি বাৰে বাৰে বেলেগ বেলেগ বেংকত যদি এপ্লাই কৰি গৈ থাকে ক্ৰেডিট কাৰ্ডৰ কাৰণে বা লোনৰ কাৰণে কি হ'ব আপোনাৰ সিবিল স্কোৰ ডাইৰেক্টলি হিট হৈ থাকিব কিয়নো প্ৰত্যেকবাৰ এপ্লাই কৰিলে সিবিল স্কোৰ হিট হয় সেই হিটে আপোনাৰ সিবিল স্কোৰ কমাই পেলাব কমাৰ লগে লগে কি হ'ব আপোনাৰ লোন পোৱাৰ সক্ষমতাটো নাইকিয়া হৈ যাব গতিকে আপুনি যদি এবাৰ এপ্লিকেশন ৰিজেক্ট হৈছে তেতিয়াহ'লে এটলিষ্ট মিনিমাম 6 মান্থ হলৈকে কোটো এপ্লাই নকৰিব আফটাৰ 6 মান্থ আপুনি এপ্লাই কৰিব পাৰে যদি এলিজিবল হয় আপুনি লোন পাব যদি সিবিল স্কোৰ আপোনাৰ অৱনমিত হৈছে তেতিয়াহ'লে আপুনি লোন পোৱাটো একেবাৰে সম্ভৱ নহয় গতিকে আপুনি লোনৰ বাবে বাৰে বাৰে যিকোনো ফাইনেন্সিয়াল বা নন ফাইনেন্সিয়াল অৰ্গেনাইজেশনত এপ্লাই কৰি নাথাকিব 7 নম্বৰৰ পইণ্টটো হৈছে 7 নম্বৰৰ আপোনাৰ উপায়টো হৈছে কিপ বৰোইং টু মিনিমাম আপুনি যিমান লোন দৰকাৰ সিমানহে লোন ল'ব যদিহে আপোনাৰ এলিজিবিলিটি আছে 1 লাখ টকা আপুনি তাৰ 30% লোন লওক যদি আপুনি 100% লোন হয় আপুনি ওভাৰবাৰ্ডেন হৈ যাব ওভাৰবাৰ্ডেন হোৱাৰ লগে লগে কি হ'ব জানেনে আপোনাৰ সিবিল স্কোৰ কম হৈ যাব পাৰে যদি আপোনাৰ লিমিট আছে 1 লাখ টকা আপুনি 30% লওক 30% হে লিমিট ইউটিলাইজ কৰক কিপ বৰোইং টু মিনিমাম তাৰমানে অৰ্থাৎ যিমান পাৰে কম পইচা আপুনি লোন লওক আপোনাৰ সিবিল স্কোৰ অটোমেটিক্যালি আপডেট হৈ থাকিব কিয়নো আপুনি টাইমলি পে কৰি থাকিব আপোনাৰ সিবিল স্কোৰ আপগ্ৰেড হৈ যাব গতিকে আপুনি এই 7টা উপায় যদি অৱলম্বন কৰে আপুনি ডেফিনেটলি আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ কৰিব পাৰিব যদি ৰৈ থাকে কিয় কালিলৈ পৰা এই 7টা উপায় অৱলম্বন কৰক প্ৰেক্টিস কৰক তো ডেফিনেটলি আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ হৈ যাব আফটাৰ 6 মান্থ বা আফটাৰ 1 ইয়াৰ আপুনি লোনৰ বাবে সক্ষম হ'ব পাৰিব যদি আপুনি লোন পোৱা নাই তেতিয়াহ'লে আপোনাৰ লোনৰ সক্ষমতা আহি যাব 6 মাহ বা এবছৰৰ ভিতৰত ইমিডিয়েটলি আহি যাব কিয়নো এভৰি 90 ডেজ সিবিল স্কোৰ আপগ্ৰেড হৈ গৈ থাকে গতিকে আপুনি আজিয়েই এই 7টা উপায় অৱলম্বন কৰক আৰু আপুনি আপোনাৰ সিবিল স্কোৰ ইমপ্ৰুভ কৰক ধন্যবাদ কিপ ওয়াচিং মাই চেনেল এই চেনেলটো আপুনি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা পালে ভিডিঅ'টো জনাবচোন মোৰ কমেন্ট বক্সত গৈ কমেন্ট কৰিব পাৰে যদি ভাল পাইছে কমেন্ট কৰক ধন্যবাদ